নোটিছ দিয়াৰ পাছত ইলেকশ্যন কৰিম বুলি গোটেই এনাউন্সমেন্ট দিছিলে গোটেইখিনি ঘৰ যাত যিমানখিনি বেদখলকাৰী আছে গোটেইখিনি তেওঁলোকে বেদখল নিজে ঘৰ ভাঙি মেলি ওলাই গৈছিলে কিন্তু আফটাৰ 15 ডেজ যেতিয়া ইলেকশ্যন নকৰা দেখিলে আৰু পুনৰ আকৌ এই লোক আহি পেলাই গোটেইখিনি তাত দখল কৰিব চেষ্টা কৰিলে আৰু ইয়াত পিজিআৰৰ এলেকাত সেইটো আমি কোৱা কথা নহয় পৰিষদৰ সদস্য মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাঙে প্ৰতিশ্ৰুতি দিছে বা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে তেওঁলোকে টেণ্ডাৰ কল কৰিছে ফেন্সিং বনাম বুলি সেইটো হৈছে 5% 35 লাখ এটা টেণ্ডাৰ কল কৰিছে সেইটো মাত্ৰ যিমানখিনি ফ্ৰী লেণ্ড আছে কাৰণ পিজিআৰত মাত্ৰ পিজাৰ 11,000 বিঘা তাত গোটেইখিনি মাটি আছে এইখিনি তেওঁলোকে ফেন্সিং বনোৱাৰ কাৰণে তেওঁলোকে টেণ্ডাৰ কল কৰিছে কিন্তু আজিলৈকে সেই টেণ্ডাৰ লৈ পেলাই যিটো কাম কৰিব লাগে যিটো ফেন্সিং বনাব লাগে সেই ফেন্সিং বনাও আজিলৈকে আমি দেখা পোৱা নাই সেইটো পিজিআৰ আৰু বিজিআৰৰ সমস্যা আৰু ইয়াত বহুতখিনি তেনেকুৱা আছে চৰকাৰী ভূমি আছে ফৰেষ্ট লেণ্ড আছে ডিপাৰ্টমেণ্টেল সইল কনজাৰভেশ্যন চেৰিকালচাৰ এগ্ৰিকালচাৰ গোটেইখিনি সেই বেদখল মুক্ত নকৰাৰ কাৰণে সেই ভূমি আগ্ৰাসনৰ কাৰণে আমি কাৰ্বিঙৰ এতিয়া মাত্ৰ 35% আমি কাৰ্বিং হৈছে ষষ্ঠ অনুসূচীত এতিয়া ৰণস্বী গোচাৰ তেখেতে স্পষ্টকে ভালকে জানিব পাৰিব যিমানখিনি আছে ষষ্ঠ অনুসূচী জিলা মানে তাত অনা অসমীয়া বহিৰাগত লোকসকল তাত আহি পেলাই তাত মাটি কিনিবও নোৱাৰে দেহা বেপাৰ আদিও কৰিব নোৱাৰে তুলিৰাম ৰঙাঙ ডাঙৰীয়াই কৈছিলে বা পৰিষদৰ পৰা তেওঁলোকে এটা কথা প্ৰকাশ কৰিছিলে যে যিসকল লোকে 1951 চনত কাৰ্বিঙত বসবাস কৰিব এওঁলোকক মাটিৰ পাতা দিব নোৱাৰিব বা মাটি ল'ব নোৱাৰিব বা যি কিমানে পটাখিনি দিয়া নহব আৰু যিখিনি দিছে সেইখিনি পটাখিনি কেনচেল কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি মিছন বসুন্ধৰা অৰ্থাৎ কাৰ্বিঙত আমি উৰ্থিমীয়া কেনাং বুলি কওঁ যিটো মিছন বসুন্ধৰা প্লেন পাতা ডিষ্ট্ৰিবিউট কৰা সেই একেটাই সেই ডিষ্ট্ৰিবিউচন প্ৰগ্ৰামত অনা অসমীয়া বহিৰাগত লোকসকলক সেই মাটি পাতা একেবাৰে দি থাকে ফুল কাৰ্বিঙত আমাৰ যিমানখিনি আছে কাৰ্বি সকলোতকে বেছি অনা অসমীয়া বহিৰাগতৰ লোকসকলৰ হাতত ম্যাদী পাতা বেছি আছে আসলতে যিসকল লোকে পাতা কাৰ্বিঙত সংগ্ৰহ কৰিব নোৱাৰে আৰু দ্বিতীয় কথা আৰু এটা আমাৰ দাবীটো হৈছে যে কাৰ্বি আংলক আমাৰ ৰুলছ আছে যে যাৰ ম্যাদী পাতা নাথাকে এওঁলোকৰ ট্ৰেডিং লাইসেন্স সংগ্ৰহ কৰাটো এইটো ইম্পসিবল বা সেইটো কৰিব নোৱাৰি কিন্তু তাৰ পাছত অবৈধভাৱে গোটেইখিনি ট্ৰেডিং লাইসেন্স কৰি গোটেইখিনি কিবা কৰিছে অৰ্থাৎ আমি গোটেইখিনি পিজিআৰ অবৈধভাৱে মাটিৰ পটা গ্ৰহণ কৰা অবৈধভাৱে ট্ৰেডিং লাইসেন্স গ্ৰহণ কৰা সেই ভূমি আগ্ৰাসন বা সেই ইনফ্লাক্সবোৰ আচলতে গোটেই সমস্যা আলটিমেটলি মেইন ৰুট কজটো হৈছে আমাৰ মাটিৰ পৰা অবৈধভাৱে এটা পৰিষদৰ সদস্য এতিয়া কাৰ্বিসকলৰ এটা 26টা সমষ্টি আছে 26টা সমষ্টিৰ পৰা মাত্ৰ 10খন সমষ্টি মানে কাৰ্বিসকলৰ হাতত পৰি আছে বাকি 15টা সমষ্টি সমষ্টি গোটেই বহিৰাগতৰ লোকসকলৰ হাতত পৰি আছে সেইকাৰণে এই সমস্যা কাৰ্বিসকলৰ অস্তিত্বটো সেই মাত্ৰ নাম মাত্ৰ সৃষ্টি হৈছে